কি সোমাই দিওঁ নাই ক'লে 10টামান খুন্দিম আৰু তাৰপিছত নুখুন্দো আৰু নাখাওঁ চৰ্দি পূৰা হেল্ল' নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে এতিয়া বৰ্তমান নয়নজ্যোতি ব্লগছ আজি আৰু এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ এতিয়া ফাইনেলি মই ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া মই ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক মই শেষত কৈ আছোঁ আৰু সেয়াই এতিয়া মানে টপলা লৈছোঁ টপলা জাহা আছে আৰু সেয়াই তাৰপিছত এতিয়া গেটখন খোলোঁ গেটটো খুলিয়ে আৰু এতিয়া এটা জেগা চাব যাব লাগে জেগা কিহৰ জেগা চাই থাকক আৰু এতিয়া গৈ আছোঁ ধুনীয়া হাৱা মাৰিছে আৰু গেটখন মাৰিছোঁ তাৰপিছত এতিয়া গৈ আছোঁ আৰু আপোনালোকে চাই থাকক জেগা এটা বিচাৰি গৈছোঁ যোনটো জেগা ভাল লাগে তাতে বহি যাম আৰু সেয়াই তাৰপিছত এফালে গাহৰি গঁৰাল বনাই আছে দাদাই এতিয়া আৰু মই মোনা চোনা লৈ গৈ আছোঁ দাদা পূৰা কি গঁৰাল গাহৰি ঘৰ বোলে এইটো মই দেখিছিলোঁ নহয় 3টামান ইয়াত গাহৰি আছিলে দেখোন কি হ'ল আগত বনাই লয় না কি কোনো নহয় ভিডিঅ' বনাই আছোঁ এইটো গাহৰি ঘৰ বোলে মই টেঙা খাব যাওঁ টেঙা আমাৰ দাদাই পূৰা কিবা গাহৰি গঁৰাল কৰি আছে আৰু মই জেগা এটা বিচাৰি পালোঁ ফাইনেলি এই জেগাটোতে খাম আৰু ইয়াতে মই ধুনীয়াকৈ ইয়াতো বগৰী গছে আৰু ইয়াতো বগৰী লাগিছে ইমান কিবা নহয় আৰু সেয়াই তাৰপিছত চাৰিওফালে পথাৰ আৰু এতিয়া মই পথাৰৰ কিনাৰতে খাম ইয়াত কিন্তু ঘৰ আছিল আগতে আৰু এতিয়া ঘৰটো ভাঙি লৈ গ'ল বিশেষ কাৰণত আৰু নাজানো তাৰপিছত ইমানটো বহলাই নকওঁ আৰু নাজানো তাৰপিছত সেয়াই এদিকে চাৰিওফালে পাহাৰ আৰু পথাৰ আছে পাহাৰ আছে আপোনালোকৰ লগত বগৰী টেঙা খাম আৰু অকলে আৰু আপোনালোকে চাই থাকক এই জেগাটোতে খাম ফাইনেলি গাইজ আহি পালোঁ আৰু সেয়াই দেখিছে ইয়াত পূৰা বগৰী ধুই চুই লৈ আহিছোঁ আৰু সেয়াই দেখিছে তাৰপিছত ইয়াত থওঁ আৰু ইয়াত আছে ধনিয়া জলকীয়া আৰু নিমখ পূৰা দেখিছে আৰু সেয়া তাৰপিছত ইয়াতে থওঁ তাৰপিছত আছে আৰু আমাৰ ইয়াত খুন্দুনা এতিয়া পূৰা এইখিনি মানে বগৰী চগৰী খুন্দিব লাগিব আৰু দেখিছে মানে অকলে মানুহ ন যিহেতু সেয়াই এইখিনিয়ে আৰু কেইটামান পাৰি লৈছোঁ ইয়াৰ কিবা হৈছে যেতিয়া গছৰ পৰা লাগিব কেঁচা টাইমত অলপ খাব বেয়া মানে কিবা বালি এনেকুৱা নিচিনা লাগে আৰু যেতিয়া পুৰঠ হৈছে আৰু বুঢ়া এনেকুৱা ষ্টাইল হ'লে অলপমান খাব ভাল হয় আৰু পূৰাকৈ পকিলে আৰু মজা তাৰপিছত সেয়াই চায়ো ভাল লাগে খায়ো ভাল লাগে তাৰপিছত কেঁচাকৈ এটা মাৰি চাওঁ ৰ'ব এইটো নাখাওঁ এইটো নাখাওঁ এইটো খাই চাওঁ এটা আপোনালোকে চাই থাকক এইটো টেষ্ট কৰি চাওঁ ঠিকে আছে আৰু এতিয়া নহ'লে বলক আমি জলকীয়াটো খুন্দি লওঁ গুড়া কৰি লওঁ আৰু তাৰপিছত খুন্দিও খাম এনেকৈও খাম আৰু আপোনালোকে চাই থাকক প্ৰথমে জলকীয়াটো ছিগি ইয়াত খুন্দনাত সোমাই দিওঁ এনেকুৱা নহয় এনেকুৱা দিলে পটককৈ কিবা নহ'ব আৰু সেই ছিগি দিছোঁ দুটুকুৰা কৰি দিছোঁ আৰু ইয়াকো ছিগি দিওঁ 5টা জলকীয়া লৈছোঁ ঘৰৰে এনেকৈ শুকাই থৈছিলোঁ আৰু সেইকাৰণে ৰংটো এনেকুৱা দেখিছে চব দি দিওঁ একেবাৰে খুন্দি লওঁ তাৰপিছত খাম আৰু চব দি আছোঁ চব দি দিলোঁ আৰু নিমখ অলপমান দিওঁ নিমখ দি দিলোঁ তাৰপিছত মই নিমখ ইমান খাই ভাল নালাগে আৰু ধনিয়াটো পিছত দিম বাৰু আগৰ জলকীয়াটো গুড়া কৰি লওঁ এতিয়া বৰ্তমানে মোৰ জলকীয়াটো খুন্দা হৈ গ'ল পূৰা আৰু 5টা জলকীয়া আছিলে সেয়াই আৰু খুন্দি দিলোঁ তাৰপিছত অলপ তেনেহ'লে আমি এতিয়া আৰু বগৰী খাওঁ মজা
এনেকুৱাই কেইটামান খালোঁ আৰু জ্বলা লাগিল বিৰাট। তাৰপিছত কেইটামান খুন্দি খাওঁ, গোটেইটো নাখাওঁ বাৰু, নোৱাৰোঁ মই ইমান টেঙা খাবলৈ। ইমান জলকীয়া আছে, এতিয়া ধনিয়া পাত লগত খুন্দিম আৰু কেইটামান খাম, সেয়াই। আৰু আপোনালোকে চাই থাকক। প্ৰথমে খুন্দনাত বগৰীকেইটা ধুই আনিছোঁ যেতিয়া, এতিয়া আৰু ঠাৰা ছিগি সোমাই দিওঁ। নাই ক'লে 10টামান খুন্দিম আৰু তাৰপিছত নুখুন্দো আৰু নাখাওঁ। চৰ্দি পৰা চিন্তা সেই ছিগি যায়। 4টা 5। এতিয়া ফাইনেলি খুন্দি হৈ গ'ল আৰু এতিয়া খাবলৈহে বাকী। তাৰপিছত এতিয়া লাষ্ট ফিনিচিং খাওঁ আৰু ঘৰলৈ যাওঁ, সেয়াই। আৰু কেইটামান ইয়াতে আছে আৰু এইকেইটা নাখাওঁ আৰু। তাৰপিছত ভাইটিহঁতে খাব নেকি নাজানো, মোৰ ভতিজাহঁতে। তাৰপিছত এতিয়া খুন্দাখিনি খাই লওঁ আৰু সেয়াই, আপোনালোকে চাই থাকক। এইখিনিয়ে খুন্দিলোঁ আৰু সেয়াই, খাবলৈ কেনেকৈ নাজানো। তাৰপিছত এবাৰ টেষ্ট কৰি চাওঁ। মিঠা, দাঁতটো টেঙাই আছে। অথনি মই গোটা খাইছিলোঁ যে, সেয়াই। আৰু খাই শেষ কৰি দিওঁ, যিহেতু মই শুনিছোঁ ন ভালকৈ, সেয়াই আৰু খাই আছোঁ। ফাইনেলি গাইজ মোৰ খাই বৈ হ'ল আৰু মোৰ টালি টোপোলা লৈ ল'লোঁ, সেয়াই। আৰু তাৰপিছত এতিয়া গৈ আছোঁ গছৰ তলৰ পৰা, টাটা বাই বাই। আৰু নবৌ বাইদেউহঁতে খাব আহিলে, তাৰপিছত মোৰ ভাগৰে দিলোঁ আৰু মোৰ দাঁত টেঙালে যিহেতু, আৰু সেয়াই মই খুন্দি দিলোঁ। আৰু তাৰপিছত এতিয়া ঘৰলৈ যাওঁ, আপোনালোকে আৰু চাই থাকক। আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ, ব'লক তেনেহ'লে আমি ঘৰলৈ যাওঁ। আৰু এই ৰাস্তাইদি আহি আছোঁ। তাৰপিছত এয়া হৈছে আমাৰ খুৰা ঘৰত, মানে গাহৰি ঘৰ বনাই আছেতো যিহেতু, সেয়াই পাথৰ বালি চব এনেকৈ আৰু। তাৰপিছত এতিয়া বৰ্তমানে আৰু এতিয়া আহি পালোঁ। তাৰপিছত এতিয়া ঘৰৰ ভিতৰত থৈ দিওঁ। তাৰপিছত ধুবলগীয়া খুন্দনাটো মই ধুই দিম। আৰু মই নিছিলোঁ কি ডাবৰ, তাৰপিছত আছে মোৰ এয়া ট্ৰাইপড নে কি পড কয় আৰু, সেয়াই। আজি কি হ'ল জানেনে বাৰু, ট্ৰাইপডটোৰ লগত মই ভিডিঅ' উঠাই আছিলোঁ, টেঙা খোৱাৰ ভিডিঅ'। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আছিলোঁ। আৰু তাৰপিছত এনেকুৱা বনাই থাকোঁতে মানে কিবা জাতকৈ ওপৰৰ পৰা পৰি গ'ল। তাৰপিছত এটা ঠেচকৈ ভাঙি থাকিল, সেয়াই। আৰু মানে কি ক'ম আৰু, যি হ'ল আৰু কিবা ব্যৱস্থা কৰিব লাগিব আৰু আঠা চাঠা খুৱাই। তাৰপিছত এইটো হৈছে আমাৰ মেইন খুন্দনা, আমাৰ সদায় ৰান্ধনীশালত ব্যৱহাৰ হয়। আৰু কেতিয়াবা টেঙা খালে ব্যৱহাৰ কৰা হয়, নিমখ জলকীয়াৰ বাবে আৰু জাহা তাহা খুন্দিবৰ বাবে। তাৰপিছত এই মুৰাটো হৈছে, মই আজি তৰাতৰীৰ পৰা লৈ আহিছোঁ। পিঠা পনা খেদাইছিলে যিহেতু, মই আলহী খাব গৈছিলোঁ আৰু তাত যোৱা মই ভিডিঅ' নবনালোঁ বাৰু, চাইকেল লগত গৈছিলোঁ। আৰু চাইকেল লগত গৈ প্ৰায় আজি আহিলোঁ। আৰু দেওবাৰে গৈছিলোঁ, আজি হৈছে মঙলবাৰ। আৰু আজি ক্লাছ খোলা আছিল, কিন্তু মোৰ ক্ষতি হ'ল। বহুতে মনটো কিবা লাগি আছে আৰু অলপমান বেয়া লাগি আছে। তাৰপিছত এইটো থৈ দিব লাগিব, উপায় নাই। আৰু কাইলৈও বন্ধ, তাৰপিছত আৰু পৰহিলৈহে কলেজ যাব পাম, সেয়াই। আৰু এতিয়া ইয়াক থৈ ভিতৰত লৈ যাব লাগিব। তেনেহ'লে এতিয়া খাই বৈ আহিলোঁ। আৰু আজি মই এই ভিডিঅ'টো যিহেতু আলহী খাই আহিলোঁ, যিহেতু অলপমান দেৰি হ'ল, সেয়াই। কলেজৰ সময় পাৰ হৈ গ'ল। আৰু যিহেতু চাইকেল লৈ গৈছোঁ ন, আৰু ৰাতিপুৱা শুই উঠি গুচি অহাটো এটা মানে বেলেগৰ ঘৰৰ পৰা, এইটো এটা কিবা মানে আৰু কি ক'ম আৰু, যিহেতু অকলে আৰু লাহে ধীৰে আহিলোঁ। তাৰপিছত আজি এই ভিডিঅ'ত টেঙা খোৱাৰ ভিডিঅ' আছিলে, যিহেতু গম পালে। আৰু সেয়াই। তাৰপিছত মোৰ এই চেনেলটোত ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলো কৰি দিব। আৰু যিমান পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদিহে এই চেনেলটো নতুন আহিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ মানে আন এটি ভিডিঅ'ত লগ পাম, টাটা বাই বাই।